ভালুকে কথাতে যে কয় হাই হাই পকেট গৰম হাই হাই দিলি মৰম মন কৰে হাই পকেট খালি হাই হাই দিলি গালি আজি আহি পাই গলি আমাৰ ভাস্কৰ নীলমদা ষ্টুডিঅ যেটো ষ্টুডিঅৰ পৰা ডাঙৰ ডাঙৰ মানে হেভি হেভি গান ওলাইছে যেটো ইটো তাৰ আগতে আছিলে আকাশ নিবে শুনিছে আপোনালোকে তো এই গান বিলাক ইমান হিট গান বিলাক যেটো ষ্টুডিঅৰ পৰা ওলাই গৈছিল সেই ষ্টুডিঅৰ মাজত আহি আমি উপস্থিত হৈছো আমাৰ মাজত এতিয়া ভাস্কৰদা আছে লগতে বিভিন্ন অতিথি আছে মই দেখুৱাম যিজন ব্যক্তি হাতৰ পৰশত ইমান সুন্দৰ সুন্দৰ সংগীত ব্যৱস্থাপনা হৈছে সেইজন ব্যক্তি আমাৰ মাজত উপস্থিত আছে বহুত দিনৰ পাছত লগ পাইছে 1 বছৰ মূৰত ভাস্কৰদা যি কি নহওক আজি বিশেষ কাৰণটো হ'ল আমি ইয়াত উপস্থিত হোৱা কাৰণ আমাৰ এই নিয়ৰ কণ্ঠত আহি আছে পকেট গৰম ই কলে বেয়া পায় কাৰণ ইয়াৰ পকেটটো গৰম হোৱা নাই গৈছে এইকেইদিন সেইকাৰণে বোলে পকেট গৰম কলে বেয়া পায় কিন্তু গৰম হৈ যাব যি কি নহওক আপোনালোকে যদি ছাপোৰ্ট কৰে পকেট গৰম হৈ যাব পকেট গৰমটো শুনিবৰ কাৰণে আমাৰ মাজত কিমান বিভিন্ন ধৰণৰ অতিথি চিনি পাইছে কিমান ধুনীয়া ধুনীয়া ছোৱালী দিছে গীত শুনিয়ে আহি গৈছে কণ্ঠ এলেনতো চিনি পায় পকেট গৰম হৈ যাব এবাৰ বিহুত যদি এইটো শুনে পকেট ঠাণ্ডা হৈ থাকিলেও গৰম হৈ যাব মাঘৰ বিহুত একদম পইচা হজম হৈ যাব পকেট গৰম হয় কি কোৱা মানৱী কি কোৱা একদম মজা ইমান ধুনীয়া গানটো আমাৰ দাদাই গাইছে তো সকলোৱে মৰম যাচিব বুলি আশা কৰিলো মানৱীয়ে আৰু এলেন আৰু যিকেইটা আছে গোটেইকেইটা মানে মাঘৰ বিহুত গানটো লগাই অকমান নাচিব হা চবে নাচিব সৌৰভ কি কোৱা নেনাচিলেও নাচিব লাগিব আৰু মানে তোমাৰ কাৰণে মই কোৱাৰ্টাৰ এটা পঠিয়াম কোৱাৰ্টাৰ মানে বেলেগ বস্তু আপোনালোকে ভুল নবুজিব মই যিহেতু কয় মানে একো নাই ন' প্ৰব্লেম তো গানটো অকমান শুনাইছিলে যিহেতু জাষ্ট অকমান শুনাই দিছো হা পকেট গৰম আসলে পকেট গৰম কিয় শুনক আপোনালোকে কাহিনী আছে আজিকালি যিহেতু ছোৱালীবিলাকে যদি পকেটটো গৰম থাকে তেতিয়া পটিব যদি পকেট খালি তেতিয়াহ'লে বিয়াত ডাঙৰ গালি দিব গতিকে আপুনি গানটো শুনিলে আচলতে একদম মানে বৰ্তমান জেনেৰেশ্যনৰ লগত মিলি যোৱা মানে হা শুনক এতিয়াহ'লে একবাৰ ভালুকে কথাতে যে কয় হাই হাই পকেট গৰম হাই হাই দিলি মৰম মন কৰে হাই পকেট খালি হাই হাই দিলি গালি ভাবি ভাবি লাগিছে যিহেতু 9 নিয়ৰ যোৱা বছৰ এটি গীত আছিলে মোৰ 18 বছৰ হোৱা নাই বুলি তা 18 বছৰ হোৱা নাই গীতটো দৰ্শকে আদৰি লৈছিলে 18 বছৰ হোৱা নাই গীতটো যেনেকৈ আদৰি লৈছিলে তেতিয়াহ'লে 18 বছৰ পাৰ হৈ গ'ল এতিয়া 19 বছৰ ভৰি দিলেতো 1 বছৰ পাৰ হৈ গ'লতো গতিকে এবাৰ পকেট গৰম হৈ গ'ল মানে ল'ৰাটো যিটো ল'ৰা সৰু আছিল 18 বছৰ ইনকম কৰি পোৱা নাছিলে পকেট গৰম হৈ গ'ল আপোনালোকে গতিকে চাব আশা কৰিছো অতি সোনকালে মাঘ বিহু প্ৰাকখনত গীতটো আহি আছে সকলোৱে মৰম দিব আদৰি ল'ব বুলি আশা ৰাখিলো আৰু এটা ইয়াৰ পাছতে আৰু এটা গীত আছিলে নাংচেঙৰ যিটো কাৰবাৰ ধুন ইমান সুন্দৰ সুন্দৰ গীত যিহেতু ওলাই গৈছে গতিকে ভাস্কৰদা এইখিনি ক্ষেত্ৰত আপোনাৰ ইমান দীঘলীয়া যে জাৰ্ণি সেই জাৰ্ণিটোৰ বিষয়ে অকণমান কওকচোন কেনেধৰণে আৰম্ভ কৰিছিলে অকণমান বহুত দীঘলীয়া হ'ব কম বুলি ক'লে একচুৱেলি মানে এনেকুৱা হ'ল আমি 2012 চনৰ পৰা ষ্টাৰ্ট কৰিছোঁ গান কৰিবৰ কাৰণে মিউজিক কৰিবৰ কাৰণে কৰি আছোঁ আৰু তেনেকৈ মানে এতিয়া লাহে লাহে কৰি গৈছোঁ লাহে লাহে প্ৰথমতে গান কৰি আছিলোঁ কিন্তু মানে যেতিয়া আকাশ নিবিৰ আহিলে মইতো মানিবলগীয়া কথা মানে যেতিয়া আহি অহাৰ পাছত মানে প্ৰথম মেকআপৰ জৰিয়তে মাৰিছা ফুটনি মেকআপ নহৈছিলে এইটো মেকআপ আছিলে তাৰপিছত তাৰপিছত বিশ্বজিৎ খাটলৰ এম এ বি আহিলে তাৰপিছত আহিলে ইটো সিটোৰ পাছত আকৌ আহিলে এই আছিলে তেনেকৈ আহি মানে এতিয়া মানে যোৱা বছৰ এতিয়া নাংচেং এতিয়াও নতুনকৈ আহি আছে নাংচেং আকৌ মাধুৰী এলবামত আপোনালোকে পকেট গৰম গীতটো শুনিবলৈ পাব টাইটেল থাকিব পকেট গৰম আশা কৰোঁ এইখিনি কথা আচলতে যেতিয়া ভাস্কৰদাৰ ওচৰত প্ৰথম আহিছিলোঁ 3 বছৰমান আগত তেতিয়া এইটো ষ্টুডিঅ'ত নাছিলে আপোনাৰ তেতিয়া সেই ঘৰতে হোম ছেটআপত কাম কৰিছিলে তেতিয়াৰ পৰা আৰম্ভ কৰি এইটো জাৰ্ণি সদায় ছাকচেছ